আজি নতুন ৰেচিপি লৈছোঁ চেহাতৰ টুনা হোৱাইট তাৰপিছত টুনা ফিছ চাংক হয় ইন ব্ৰাইন চিহাতৰ হয় এক্সপায়াৰি ডেট চাই লওঁ 240 ৰুপিজৰ 25লৈকে আছে আজি আপোনালোকক কেনেকুৱা লাগে বনাই দেখুৱাম আশা ৰাখিছোঁ আপোনালোকে ভাল পাব আৰু চাই থাকক মোৰ ভিডিঅ'টো টুনা ফিছৰ আইডিয়া বনাম ল'লোঁ সৰু মিহিকৈ পিঁয়াজ লগত বিলাহী কাটিছোঁ কাটি দি ধুনীয়া কাটি আছোঁ চাই থাকক আপোনালোকে কাটি লৈ ইয়াৰ লগত জলকীয়া দিব লাগিব জলকীয়া দিম আৰু পিঁয়াজ দি লৈছোঁ টুনা ফিছ বনাবলৈ সকলো ৰেডি কৰি দিছোঁ কিন্তু পিঁয়াজ কটা হৈ আছে চাওক জলকীয়া পিঁয়াজ টুনা ফিছ দিম এনেকৈ মিহিকৈ কুটি দিব লাগিব চাই থাকক কেৰাহীটো হিট কৰিব লাগিব সেইকাৰণে গেছটো জ্বলাই লৈছোঁ গেছটো জ্বলাই দিব কেৰাহীটো অলপ গৰম কৰি লওঁ তাৰপিছত পাতি দিলোঁ কেৰাহী চাই থাকক ইতিমধ্যে আমাৰ পিঁয়াজ কটাও চলি আছে কেৰাহী গৰম হৈছে প্ৰায় গতিকে তাত মই অলপ তেল দি দিওঁ মিঠাতেল মাষ্টাৰ্ড বাছ কোনে দিলোঁ তেল তেল দিয়া হৈ গ'ল তেল গৰম হৈছে আমাৰ এইখিনি মিক্সাৰখিনি আহিছে প্ৰথমতে মই জলকীয়াটো দি লৈছোঁ জলকীয়া দি ল'লোঁ জলকীয়া দিছোঁ তাৰপিছত এতিয়া তাত বিলাহী দিম বিলাহী দি দিলোঁ বিলাহী দি ইয়াত তেজপাত কেইটামান দি দিছোঁ এইটো নিজৰ ইচ্ছাৰ কথা আপুনি দিবও পাৰে নিদিবও পাৰে মই কিন্তু দি লৈছোঁ এক্সট্ৰা সোৱাদৰ আশা কৰি আৰু এইকেইটাকে দি দিওঁ জলকীয়াকেইটা দি দিওঁ ধুনীয়াকৈ ভাজি আছোঁ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম এতিয়া ইয়াত নিমখ দিব লাগিব নিমখ দিম এতিয়া নিমখ দিয়া ধুনীয়াকৈ নিমখ দিব লাগিব এতিয়া নিমখ হালধি দিম অলপ হালধি দিয়া হৈ গ'ল ইয়াত জলকীয়া দিম জলকীয়া জিৰা ধনিয়া এইবিলাক সকলো দিম আৰু জিৰা ধনিয়া দিছোঁ ক্ল'জ আপ কৰি দিছোঁ জিৰা ধনিয়া জুইটো অলপ কমাই দিওঁ জুইটো বেছি হৈ আছে অলপ কমাই দিওঁ পাতৰ সৰু কৰি ইয়াত জলকীয়া দি দিছোঁ হৈ যাব বেছিকৈ দিব পাৰে মই ইমান এটা দিয়া নাই কমকৈ দিছোঁ এতিয়া আপুনি এইখিনি তেলখিনি ওলোৱালৈকে মাছখিনি আমি ভাজি থাকিম এতিয়া টিনটো কাটি ল'লোঁ কাটি লোৱাৰ পিছতে ইয়াতে ঢালি দিওঁ হেৰিখিনি মাছখিনি উলিয়াই দিম তাৰমানে
ওলাই গ'ল দেখিছে, এতিয়া মাছখিনি মই বেলেগ এটা হেৰিয়ত নহ'লে কেৰাহীটো ডাইৰেক্ট ঢালি দিব পাৰি, মই কেৰাহীতে পূৰা দি দিওঁগৈ, চাই লওঁ। নাই আৰু এইখিনি পানী লগত মিক্স কৰি দিছে, কিন্তু এইখিনি এতিয়া মেচ আপ কৰি দিওঁ। টুনা ফিছটো সাধাৰণতে ডাঙৰ হয়, মই আপোনালোকক টুনা ফিছটোৰ ভিডিঅ'টোৰ লগতে দি দিম, চাব কিমান ডাঙৰ মাছ হয়। গতিকে মাছটো আমাৰ ইয়ালৈ আহি পায় মানে দিনত আহিলেও ইয়াৰ দামটো যথেষ্ট বেছি হৈ পৰে। আৰু টুনা ফিছ কি ধৰণে ধৰা হয় আৰু তাৰ আকৃতি কিমান, মই ইয়াৰ লগতে আপোনালোকক দেখুৱাই দিম, এনেকৈ চাব। ইয়াত অলপ দেৰি কমচে কম 10 মিনিট সেই যিখিনি পানী আছিলে সেইখিনি প্ৰিজাৰ্ভেটিভ এইখিনি নিমখ পানী আচলতে লগতে দি দিবও পৰা যাব, কিন্তু মই গৰম পানী কৰিলোঁ। ইয়াত গৰম পানীত সদ্যহতে এইখিনি মেকআপ কৰি অলপ দেৰি ইয়াক সিজিবলৈ দিম। ইতিমধ্যে টিনত থকা পানীখিনিও দি দিয়া হৈছে আৰু জুইটো অলপ বঢ়াই দিছোঁ, যাতে সোনকালে মিক্স আপ হৈ যায়। এইখিনি আকৌ শুকাই যোৱালৈকে অলপ দেৰি এনেকৈ থৈ দিম। ধুনীয়া কালাৰ এটা লৈছে, আপোনালোকে চাই অলপ দেৰি আকৌ ঢাকি পিনে থৈ দিম। এতিয়া আমি ইয়াত গৰম পানী আগতেই কৰি থোৱা গৰম পানী ইয়াত দি দিম। দহ মিনিট আকৌ আমি উতলাম। ধনিয়া কাটি লাষ্টত দি দিম। 10 মিনিট উতলাই ফিছৰ অৱস্থা চাইছে কি ধুনীয়া হৈ গৈছে। এতিয়া ধুনীয়াকৈ এইটো প্ৰেজেণ্টেশ্যন কৰিম চাৰ্ভিঙৰ কাৰণে। মুখখন আঁতৰাই দিম। গ্ৰেভি টাইপ হৈ যাব, এইখিনি চব জুচখিনি এইখিনি ভাল লাগিব খাবলৈ, মজা লাগিব। এইটোৱে আজিৰ ৰেচিপি, আমাৰ টুনা ফিছ ৰেচিপি আপোনালোকক দেখালোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। মাছ ধৰাৰ পৰা মাছ কেনেকৈ বনায় গোটেইখিনি মই আপোনাৰ ভিডিঅ'টোত দেখাম, আপোনালোকক চাব। বাই বাই, চি ইউ। ৰিঙৰ কাৰণে ৰেডি হৈ গৈছে, এতিয়া ধুনীয়াকৈ ছাৰ্ভ কৰিব পাৰি। আপুনি ইয়াৰ কোৱালিটি চাওক, তাতে দি দিছোঁ। আজিৰ ৰেচিপিটো এইটোৱে, কেনেকুৱা পালে আপোনালোকে ক'ব চাই লৈ। এতিয়া আমি খাই লৈ কালিলৈ ক'ম কেনেকুৱা পালোঁ। বাই।